বৰ গৰম দিছে চিম্পু আজি এনেকৈ হ'লে মানুহ প্ৰব্লেম উঠি যাব ঐ ভাই ময়ো গেলিয়ে গৈছো এটা থাকি গৰমে লাগছি ব'ল অলপ নদী পাৰতে যাওঁ হাৱা মাৰিব তাতে বল বল যাও ব'ল গজৰা মহাবতৱালা আখিও মে এসা ডালা গজৰেনি লেলি মেৰি জান বঢ়িয়া বতা দিছি এটা বহুৱা ঐ বঢ়িয়া জাগা ঐ আমি দেখো ইয়াতে চাং এখন বনাই লওঁ আৰু জিৰোৱা হ'ল আপি যাৱা হ'ল নে কি ক ঐ ভাই বনোৱা পাৰি দেখোন দে মতিলে ফোন কৰ দেখোন এই কুকুৰটোকো ফোন মাৰোঁ মই এই মতি শিলকা তল আহ আপি যাওঁ হে কি ক 2 মিনিটত যাই আছো ৰ ভাই জলদি আহ দেখছা আপিৰ নাম শুনি তাৰ আহাৰ খুব বাচি এনে হ'লে সি অলপাই খবৰ নাপায় কি কথা কৈছা আহত বেটা সি সেইটো আছে চাওঁ একে দাৱৰে যাবি আছে এ ভাই হাত কতে কত গেল আপি উভা বেটা কাম এটাৰ কাৰণেহে মাতিছোঁ তোক কুকুৰাত ঠগালি মোক এ ভাই বেয়া নাভাবি এটা কাম কৰিব লগীয়া মাতিছ তহঁতৰ ভাইৰ লগত এই ঠগা দেৱৈ লাচ্ছা হ'ব বেটা ঘৰত ঠেং দাঙি ঘুমিয়ে আছিলি ইয়াতে এখন চাং বনাব লাগে আমি জিৰণি লোৱা হ'ব আৰু আপি চাৱা হ'ব বুজি পাইছা নাই কিবা দে বঢ়িয়া কৰ দে পিছে মোৰ হাতৰ বিধা মই কৰিব নোৱাৰিম তহঁতে কামখানি কৰ মই তহঁতৰ লগত আছো দে আৰু ভাতিবেলা মই তহঁতক 5 ষ্টাৰ হোটেলত নি কিবা খুৱাম দে হা চিম্পু কি কথা কৈ দেখোন এই 5 ষ্টাৰ হোটেল নি খুৱাব আমাক ক'ব পাৰে ভাই টকা থকা মানুহ দে তই মই কৰোঁ কামখিনি খুৱাব পাৰে ভাই টকা থকা মানুহ দে ভাই ইয়াত কি চিন্তা কৰিলি খুৱাম দে তহঁতক এই মুঠি ভাই থকা লাগি টেনশ্যন নলবি তহঁতে দে ভাই কৰ দে খুৱাব জানে পাইছোঁ ভাই এটা এনেকুৱাকৈ খুৱাম তহঁতে জীৱন নাপায় আৰু মা কচম 5 ষ্টাৰ হোটেল জীৱনত দেখা নাই মই ৰস চচমা মালত চালত মাৰি তহঁতে য'ত চালত আহিলে ফল এই তহঁতে মোৰ লগত আহিলে ইমান নমুনা ৰাখি নাথাকিবি দেই চুপচাপ আহি থাক দা চাহ আৰু চিংৰা দি আমাৰ তিনিটা লাগি ভাই চাহটো নাখাওঁ এতিয়া মতি ভাই আমাৰ হোটেলত নি আমি হোটেলত যাই খাম চব তাকো 5 ষ্টাৰ হোটেলত হে কি কথা কৈ তহঁতে এতিয়া কি আমি বাখাৰ আছো নেকি কৈছা একবাৰ হোটেলখনৰ নামটো হোটেল 5 ষ্টাৰ হে কুকুৰ তই আমাক ঠগলি হে মই আৰু কুকুৰ একসাথ উঠি দি তাৰ নাকৰ বান্দা আমাৰ লগত ফালদামি কৰিবা সেই কুকুৰে বল চিম্পু বল এই চিম্পু সেইদিনটো আমাৰ মতিয়ে বিয়াত ঠগলা তাৰ বদলাটো ল'ব লাগিছিল নহয় তাকেতো থাকা ইজ্জত কিয় চেছ কৰিছে আমাৰ ভাবচোন কেনেকৈ বদলাটো ল'ব পাৰি কি কৰা যায় কেনেকৈ তাক ফচাওঁ আইডিয়া ফোন কৰোঁ ৰ তাক এই মতি আজি মোৰ বাৰ্থডে আহিবি ভাতিবেলা ৰেষ্টুৰেণ্টলৈ লগৰকেইটাক খুৱাম বুলি ভাবিছোঁ মই আজি দেখাই আছোঁ মই বেটাক খেলাখন বাবলু ভাই কি খানা দিছা দেখো আৰে ভাই চবটো নিচিনা নহয় না 5 ষ্টাৰ হোটেল বুলি কয় ৰাস্তাৰ কাষত চাহ খোৱা এই পিলু ভাই সকলোকে মন খুলি খুৱাই লাগিলি জাঙিয়া বেচা তাক আৰু কি খাবি ক ৰ মই ৱেইটাৰ মাতি দিওঁ হেই ৱেইটাৰ এই ভাই আছি হাও কি ঠগা দেখোন এই ভাইয়াত এই কাপোৰ চাপোৰ ঠিক কৰিলোঁ অলপ চালত থাকবি চচমা চাল গ'লোঁ হয় কি লাগিব চিকেন বিৰিয়ানী চিকেন চপ আৰু তন্দুৰী আনা হে ভণ্টি ওকে ঠিক আছে ভাই কি পাৰ্টি দিছা এই খা এই পিলুৰ বছৰত একবাৰে বাৰ্থডে আহে মই অলপ মুতিয়াও ৰ তই খাই ৰাখচোন ভাই মোৰো বজাৰ লাগছে তই খাই দেচোন মই আহি আছো ভাই দুটাৰে একেলগে মুতিয়া লাগিল দে যি হয় হওক মই খাই লওঁ বা কি মস্ত মানুহ দেখোন কি তোমাৰ তেতিয়াৰ পৰা খোৱা হোৱাই নাই নেকি খুৰা লগৰকেইটালৈ ৰখি আছো সিহঁত মুতিব গৈছে ভাইটি সিহঁত গ'ল বিলটো তোমাক দি যাবলৈ গৈছে হা মানে সিহঁতে মোক বেল বনাই গ'ল ভাইটি 2000 টকাৰ বিল হৈছে দি যাবা খুৰা মোৰ তাততো ইমান টকা নাই সিহঁতে মোক বুৰ্বক বনাই গ'ল উপায় নাই ভাইটি পইচা দিবই লাগিব নহ'লে তুমি এতিয়া বাচন ধুব লাগিব কি ক'লে খুৰা